বন্ধুসকল লাৰ্ণ ইংলিছ থ্ৰু ষ্টৰী ভিডিঅ' নং 1ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি পঢ়িম ডিজায়াৰ টু ইট ডেটছ খেজুৰ খোৱাৰ ইচ্ছা বা খেজুৰ খোৱাৰ মন এইটো ষ্টৰী খুব ইণ্টাৰেষ্টিং ষ্টৰী হয় ভিডিঅ'টো শেষলৈকে চাব এট দি এণ্ড অফ দ্য ষ্টৰী উই উইল লাৰ্ণ ছামথিং ভেলুৱেবল ফ্ৰম দ্য ষ্টৰী গতিকে দেৰি নকৰাকৈ ষ্টৰীটো পঢ়ো আহা Once upon a time, a sadhu used to live in a hut outside village. One day, while passing through market, he saw many baskets, and among them was basket of dates. এসময়ত এজন সাধু গাঁৱৰ বাহিৰত জুপুৰিৰ ঘৰত বাস কৰিছিল। এদিন বজাৰেদি যাওঁতে তেওঁ বহুতো খেজুৰৰ টোপোলা বজাৰত দেখিলে। Seeing those dates, desire to eat them arose in Sadhu's mind. He had no money to buy them, so he controlled his desire and continued on his way to hut. খেজুৰ দেখি সাধুৰ মন গ'ল ইচ্ছা হ'ল খাবলৈ যিহেতু টকা নাছিল গতিকে লালচা বাদ দি নিজৰ ঘৰৰ ফালে আগবাঢ়িবলৈ ধৰিলে But even after reaching his hut, thoughts of dates wouldn't go away. He kept thinking about them only and couldn't even sleep properly at night. কিন্তু ঘৰ পোৱাৰ পিছতো খেজুৰৰ বিষয়ে ভাবি থাকিল খেজুৰৰ চিন্তা যোৱা নাছিল আনকি গোটেই ৰাতি খেজুৰৰ বিষয়ে ভাবি থাকিল Next morning when he woke up he started thinking of way to earn money so that he can buy dates and fulfill his desire পিছদিনা ৰাতিপুৱা সাৰ পাই সি টকা উপাৰ্জন কৰাৰ উপায় চিন্তা কৰিবলৈ ধৰিলে যাতে সি খেজুৰ কিনি নিজৰ ইচ্ছা পূৰণ কৰিব পাৰে He decided to go to nearest forest and collect dry wood and sell that in market and earn money. He went to forest and started picking dry woods. Till evening, he was able to collect a lot of dry wood sticks and make a bundle of it. Carrying that bundle off his shoulder, he started walking toward market. ওচৰৰ হাবি জংঘললৈ গৈ শুকান কাঠ সংগ্ৰহ কৰি সেইখিনি বজাৰত বিক্ৰী কৰি টকা উপাৰ্জন কৰাৰ সিদ্ধান্ত ল'লে হাবিলৈ গৈ শুকান ডাল কাঠ সংগ্ৰহ কৰি ধৰিলে সন্ধিয়ালৈ সি বহুতো ডাল জমা কৰি বোঝা বনাই কান্ধত লৈ বজাৰ ফালে আগবাঢ়িবলৈ ধৰিলে Bundle of wood was heavy and it was very difficult for Sadhu to lift it and cover that distance. Sadhu was tired because of all the work, so he stopped and rested for a while and then continued walking toward market. বোজাটো গধুৰ হোৱাৰ বাবে বৰ কষ্ট হৈছিল খোজ কাঢ়িবলৈ সাধুৱে ভাগৰি পৰিছিল অলপ ৰৈছিল আকৌ বজাৰৰ ফালে খোজ কাঢ়িছিল এনেকৈ বজাৰ পালেহি He reached market and was able to sell all the wood in the market. Now he had enough money to buy dates. He was very pleased and reached shop to buy dates. With all the money he earned, he bought dates and happily started. খৰি বোজা বিক্ৰী কৰি টকা গোটাই সন্তুষ্ট হৈ খেজুৰ কিনিবলৈ দোকান পালেগৈ উপাৰ্জন কৰা গোটেই টকাৰে খেজুৰ কিনিলে তাৰ পাছত নিজৰ ঘৰৰ ফালে আনন্দ মনেৰে উভতি যাবলৈ ধৰিলে On his way he thought Today I had desired to eat dates tomorrow some other desire may arise If today I give in then I will become slave of my desires বাটতে হি ভাবিলে আজি মোৰ খেজুৰ খোৱাৰ ইচ্ছা হ'ল কাইলৈ হয়তো আন কিবা এটা হেপাহ বা ইচ্ছা সৃষ্টি হ'ব পাৰে আজি যদি মই এই খেজুৰ খাই লম তেন্তে মই মোৰ ইচ্ছাৰ কামনাৰ দাস হৈ পৰিম As soon as this thought came Sadhu gave up idea of eating those dates which he bought after so much hard work and gave all the dates to a poor man who was passing by him at that time এই কথা ভবাৰ লগে লগে ইমান কষ্ট কৰি কিনা খেজুৰ খোৱাৰ ইচ্ছা সাধুৱে এৰি দিলে আৰু সকলো গোটেই খেজুৰ সেই সময়ত কাখেৰে পাৰ হৈ যোৱা এজন দুখীয়া মানুহক দি দিলে So friends, what did we learn from this story?
সো বন্ধুসকল ষ্টৰিটোৰ পৰা আমি কি বুজিলোঁ আমি সেইটোৱে বুজিলোঁ যে যদি আমি আমাৰ লোভৰ আগত যদি হাৰি যাওঁ লোভটো যদি আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ তেন্তে আমি ইয়াত দাস হৈ পৰিম মানুহৰ মন চঞ্চল হৈ ইটো সিটো ভাৱ উদ্ভৱ হৈ থাকে উঠি থাকে এনেতে আমি আমাৰ কামনাৰ ইচ্ছাৰ দাস হ'ব নালাগে উল্টা নিজৰ কামনা ইচ্ছাবোৰ নিজৰ অধীনত থাকিব লাগে So friends, how did you find this story? Let me in the comment section and do subscribe my channel. মই এনে ধৰণৰ story video বনাই থাকোঁ বাকি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব and thank you for watching this video